হয় নমস্কাৰ ফ্ৰেণ্ড যিটো আমাৰ সাব ইন্সপেক্টৰ আছিল আছে তাৰ মানে কেতিয়া এক্সাম বা এডমিট দিব পাৰে তাৰ ওপৰত আপডেটটো বিষয়ে কমপ্লিট কৰাৰ আগতে মই ভিডিঅ' দিছিলোঁ যে ইয়াৰ জানুৱাৰীত এডমিট দিব পাৰে ফ্ৰেণ্ড যদিও মানে এক্সামটো মানে আশা দেখুৱাইছে জানুৱাৰীত হ'ব বুলি বাট জানুৱাৰীত নহয় ফ্ৰেণ্ড ফেব্ৰুৱাৰীত এক্সাম হ'ব কিন্তু জানুৱাৰীত এডমিট দিব পাৰে যিবিলাকে ইয়াত এপ্লাই কৰিছিল ভালকৈ পঢ়ক কিয়নো অতি সোনকালে ইয়াৰ যিটো এডমিট কাৰ্ড ৰিলিজ কৰিব আপোনালোকে গম পাব ৱেবছাইটটোত যাব আমাৰ আসাম পুলিচৰ যিটো আমাৰ ASLPRB আছে তাত যাব গম পাব ইয়াত পোষ্ট আছিল 597টা ফ্ৰেণ্ড চাব পাৰে এক্সামটো এক্সপেক্টেড দেখুৱাইছে জানুৱাৰী কেতিয়া লাষ্টৰ ফালে হ'ব পাৰে ফ্ৰেণ্ড যদি মই আপডেট পাওঁ আৰু দিম আপোনালোকক ঠিক আছে ফ্ৰেণ্ড এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ'টো আৰু ফ্ৰেণ্ড মই এটা লটাৰী পাতিম বুলি কৈছিলোঁ ঠিক আছে লটাৰীটো মই কুৱেশ্যনটো মই সুধিম অকণমান পিছত বাট কুৱেশ্যনটো সোধাৰ আগতে কৈছোঁ যিখিনি ফ্ৰেণ্ডে ছাবস্ক্ৰাইব কৰিব সেইখিনি ফ্ৰেণ্ডেহে ইয়াত মানে অংশগ্ৰহণ কৰিব পাৰিব লটাৰী ঠিক আছে ফ্ৰেণ্ড মই আপডেট আৰু দিম আপোনালোকে পাব